আজি ৰাতি 12টা-1টামান টাইমত এই একলা হাতীটো আহি কিনি মোৰ ঘৰটো ৰাইজসকলে চবেই চাই দেখা পাইছে, চব ভাঙি একদম চুৰমাৰ কৰি দিছে। চাৰিওফালে ঘূৰি ঘূৰি একদম অৱস্থাই নোহোৱা হৈ আছে এতিয়া ঘৰৰ। একদম এই দুখত কথা। এতিয়া ৰাইজে আৰু চাই চিন্তি কৰিছে, এতিয়া আৰু চৰকাৰৰ ফালৰ পৰা কিবা এটা দুখীয়া পৰিয়াল বুলি সহায় হ'ব বুলি এটা আশা ৰাখিছোঁ। জনালোঁ আজি ৰাতি ঠিক 12টা-1টামান বজাত আমাৰ গৈবাৰী গাঁৱতে গাৰুবস্তি গৈবাৰী গাঁৱৰ গাৰুবস্তি গাঁও বুলি কয়। এই গাঁৱত তাৰমানে অকলশৰীয়া বনৰীয়া হাতী আহি পেলাই সোমাইছে। দেখাই পাইছে আপোনালোকে নাৰায়ণ চুব্বা আৰু অবলা হাজঙৰ দুটা ঘৰ সম্পূৰ্ণ ভাঙি চুৰমাৰ কৰিছে। আমাৰ লগত ইতিমধ্যে আমি একেলগে বন বিভাগো আহি পেলাই উপস্থিত হৈছে। তেখেতসকলে আহি চোৱা চিতা কৰিছে আৰু দেখাই পাইছে এই নাৰায়ণ চুব্বাৰ ঘৰটোতো সম্পূৰ্ণ এই তিনিখন ঘৰটো আমাৰ মানে ধ্বংস কৰিছে আৰু অবলা হাজঙৰো ঘৰে ধ্বংস কৰিছে। বাচন বৰ্তন ধান আদি কৰি ধ্বংস কৰিছে। এতিয়া আমি যিটো আমাৰ বন বিভাগ আৰু আমি আহি ইয়াতে উপস্থিত হৈছোঁ। আহি পেলাই আমি যিখিনি তেওঁলোকক চৰকাৰী সাহাৰ্য যিটো পায় সেই সাহাৰ্যৰ কাৰণে আমি তেখেতসকলক আমি যিখিনি লাগে আমি লিখি দিলোঁ আৰু তেখেতসকলে তাৰমানে আবেদন কৰিব। আৰু এই বনৰীয়া হাতীটো মানে মাজে মাজে এই অঞ্চলৰ সন্ত্ৰাসটো চলাই থাকিলেও তাৰমানে আমি কি কৰোঁ, NGO হিচাপে বা বন বিভাগে আমি যৌথভাৱে আমি পহৰা দি থাকোঁ। তাৰে মাজতো তাৰমানে আজি ৰাতি তাৰমানে ডাঙৰ বতাহ বৰষুণ হোৱাৰ তাৰমানে চান্সটো আজি তাৰমানে লৈছে। এখেতসকলেও সেইটোৱে মানে অনুৰোধ জনাইছে যে বন বিভাগৰ ফালৰ পৰা তাৰমানে চৰকাৰী সাহাৰ্য পোৱাৰ কাৰণে অনুৰোধ জনাইছে। আৰু আমিও বন বিভাগ আৰু আমি আহি পেলাই উপস্থিত হৈ যিখিনি তাৰমানে নথি পত্ৰ লাগে সেইখিনি নথি পত্ৰ তেওঁলোকে জমা দি পেলাই চৰকাৰী সাহাৰ্য পাব। আৰু বাকীখিনি হাতীটো তাৰমানে নিশ্চয় ওচৰতে আছে। আমি দিনে নিশাই আমি কাম কৰি আছোঁ। এতিয়া আজিও ৰাতিপুৱাৰ পৰা আমি ইয়াতে আহিছোঁ, বন বিভাগে আহিছে আৰু হাতীটো আজি সন্ধিয়াৰ পৰাই তাৰমানে আমি ইয়াৰ পৰা তাৰমানে খেদি পঠাৰ কাৰণে আমি চেষ্টা আমি চলাই আছোঁ।